হেল্ল' এভৰিৱান, আমি আহিছিলোঁ কালি মাহী ঘৰলৈ আৰু আজি ৰাতিপুৱাই চাওকচোন ইমানেই কুঁৱলী মাৰি আছে নহয়, পূৰা ঠাণ্ডা একদম। আৰু আমি যাম আচলতে পথাৰলৈ আজি, আৰু এইফালে ভাতৰ লগত খাবলৈ পিটিকা যোগাৰ কৰিছে, আৰু এইফালে আমি বস্তু বাহিনী লৈ পেলাই পথাৰলৈ বুলি ওলাইছোঁ। পথাৰখন বহুত দূৰ হয় মাহীহঁতৰ ঘৰৰ পৰা, মানে ভৰি বিষাই গ'লগৈ পাওঁতে। মানে এইফালে আমি আহি পালোহি, আহি পাই পেলাই মই ৰেডি হৈ লৈছোঁ আৰু পূৰা। মই পিছে ইমান ধান কাটিব নাজানো, আজি ফাৰ্ষ্ট কাটিছোঁ। এইফালে মোক মুঠি কেনেকৈ বান্ধে শিকাই দিছে মাহীয়ে। তাৰপাছত খালোঁ টেঙা, তাৰপাছত এইফালে জলফাই খালোঁ। আৰু পথাৰ বুলি ক'লে খোৱাটোৱেই মেইন নহয় জানো। মই কিন্তু খাবলৈ গৈছোঁ আকৌ দেই, পথাৰৰ ভাতকেইটা খাইছে ইমান ভাল লাগে। এইফালে আমি চবেই মিলি টেঙা খালোঁ, তাৰপাছত খালোঁ চাহপানী। খাই বৈ উঠি অকল কিন্তু খোৱাই নাই দেই, ধানো দাইছোঁ বাৰু দেই। আৰু এইফালে অলপ টাইমৰ পাছত আমি ভাত খালোঁ। ভাতকেইটা খাই যে ইমানেই টেষ্টি লাগে নহয়, লাগিলে অকণমানেই হওক। তাৰপাছত আমি ঘৰলৈ আহিলোঁ। আজিলৈ ইমানেই আছিলে, বাই।